হেল্ল' কণমানিহঁত, আজি তোমালোকলৈ স্বাধীনতা দিৱসত তোমালোকে দিবৰ বাবে এটি চমু ভাষণ প্ৰস্তুত কৰি আনিছোঁ। তোমালোকে এনেদৰে স্বাধীনতা দিৱসৰ উদযাপনৰ দিনা এনেকৈ ভাষণ এটা তোমালোকে দিব পাৰিবা। আহা আমি ভাষণটি চাওঁ। আজি 15 আগষ্ট, ভাৰতৰ স্বাধীনতা দিৱস। 1947 চনৰ আজিৰ দিনটোতে আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। ইয়াৰ আগিয়ে আমাৰ দেশত ব্ৰিটিছসকলে শাসন কৰিছিল। ব্ৰিটিছসকলৰ বিৰুদ্ধে কৰা স্বাধীনতা আন্দোলনত বহু বীৰ শ্বহীদ হৈছিল। এনে বহু বীৰৰ অশেষ ত্যাগ আৰু বলিদানৰ বিনিময়তহে আমাৰ দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ'ল। আজি স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত সেইসকল বীৰ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। এখন স্বাধীন দেশৰ নাগৰিক হিচাপে আমি সকলো ভাৰতীয়ই গৰ্ব অনুভৱ কৰোঁ। নিজৰ দেশৰ উন্নতি আৰু প্ৰগতিৰ বাবে আমি সকলোৱে একেলগে আগবঢ়া উচিত। তেতিয়াহে আমাৰ দেশৰ নাম গোটেই জগততে জিলিকি থাকিব। কণমানিহঁত, তোমালোকে এনেকৈ স্বাধীনতা দিৱসৰ দিনা ভাষণ এটা দিব পাৰিবা। ধন্যবাদ।